হেল্ল' গাইজ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলোৰে ভাল। আজি মানে আমাৰ ঘৰত আহিব কুৰমা, আলহী আহিব। সেইকাৰণে ৰাতিপুৱাৰ পৰা একদম গোটেইবিলাকে কামত লাগি গৈছোঁ। এইফালে আছে চুমি, মুখে ধোৱা নাই। তাই উঠিয়ে একদম মুখ চুখ নোধোৱাকৈ চাফ চিকুণতাত লাগি গৈছে। আৰু আৰু এইফালে বাবুই ৰাতিপুৱাই ভাতত লাগিছে, ভাত খাই আছে আহি। এতিয়া ৰাতিপুৱা 9:30মান বাজিল। আৰু এইফালে মায়ে তৰকাৰী খাৰ এইগিলাখান বনাই ৰেডি হৈছে, দালি চালি বনালকে। এতিয়া মই বনাম মাছৰ আঞ্জা। এই মাছৰ আঞ্জাৰ কাৰণে বহিছোঁৱে, মাছৰ আঞ্জাৰ কাৰণে পিঁয়াজ চিয়াজ দিছোঁৱে কেৰাহীত। আৰু সৰু কিবা কামত আছে, পিছফালে আছে, তাই গা ধুব গৈছে সেনেকৈ। একো নাহেনো কি কৰোঁ আমি, কি খুৱাওঁ চব দেখাওঁ আপোনালোকে একদম ভিডিঅ'টো স্কিপ নকৰাকৈ চাব কেৱল। তো গাইজ, মই গা চা ধুই আহিলোঁ। এতিয়া মাছৰ আঞ্জাখন আধা বনাই কৰি থৈ দিছিলোঁ, মানে মাছ চাছখিনি ইমান ভাজিছিল। এতিয়া ভালকৈ বনাওঁ মই মাছৰ আঞ্জাখন, আৰু পনীৰখিনিও বনাম, তাৰপিছত মাংসখিনি বনাম। এইফালে বাবুয়েও গাটো ধুই লাক ন কিবা কওঁ। ভাত কিহেদি খালা? এখনে কৈ দিয়া, ৰাতিপুৱাৰ ভাত কিহেদি খালা? অমিতা খাৰ, তৰকাৰী, দালি, আচাৰ, ভাত। অঁ, এতিয়া আৰু দুপৰীয়া মাংস দি খাব লাগিব ন? আজি কুৰমা আহিব আমাৰ তাতে আলহী। কালিতে আহিছিল আমাৰ তাতে, আজি আছে, আজিও থাকিব। তাৰপিছত আজি এতিয়া আমাৰ গাঁৱৰ পৰা আলহী আহিব, বৰমা, বাইদেউ, ভণ্টি সেনেকৈ আহিব। তাহাঁতে আহিলে এতিয়া, সেইকাৰণে তাহাঁতে আহি নাপাওঁতে আঞ্জাখিনি বনাই উঠোঁ মই। দিয়ক দে, বনাওঁ দিয়ক মই আঞ্জাখিনি ন। মোৰ আঞ্জাখিনি হ'ল, আমাৰ কুৰমা আহিয়ে বনাই। এতিয়া 12:15মান হ'লে। আমি এতিয়া দুপৰীয়াৰ চাহ খাওঁ। এইফালে বাবু আছে, সি মোৰ মুখে তাৰমানে কৈ আছে, মই যি কৈ আছোঁ তাই সিও সেই কৰিছে। এইফালে সৰু চাফ চিকুণতাত অলপ ব্যস্ত হৈ আছে। চাহ খাবা না? খানা খাওঁ নেকি? কিয় হয় নেকি? এই কাপটো তোমাৰে, বাতিটো তাৰে, বাতিটো থৈ দিছে। এইটো তোমাৰ চাহ, এইটো হৈছে সৰু বাচ্ছা, এইটো মোৰ চাহ, এইটো পেহীৰ চাহ, এইটো তোমাৰ চাহ। চুমি বাই চাহ নাখায় না? এইফালে সৰু হৈছে। অঁ, লাৰু আহি গৈছে, লাৰু। আচলতে খাব নালাগে তুমি, কিন্তু খোৱাৰ মৰমতে দিলোঁ, মোক দুটা দিবা। আৰু এটা চাহখিনি খাই লওঁ দিয়ক। এইফালে চাওকচোন তাই, চুমি মাজু, মুখখন দেখাই দিয়া এবাৰ, বিউটিফুল মুখখন দেখাই দিয়া এবাৰ, বিউটিফুল মুখখন। আমাৰ আহি গ'ল কুৰমা। এয়া সংগীতা বাইদেউ, এই বৰমা, মিনি বৰমা, এই ধন। এতিয়া গোটেইকেইটা এনেকৈ বহি চাহ খাই আছোঁ। মিঠা লাৰু এটা মানে পানী যি মুখত ধৰি থাকিব, যাৰ ফাৰ্ষ্টতে হাঁহি উঠে তেনেকুৱা পানী চুন পাব না। যাৰ ফাৰ্ষ্টতে হাঁহি উঠে সেইটোৱে একলাই পানী চুন পাব। এই বৰা ভাততে কিন্তু এই বাবুয়া বেছি জ্বৰ। এতিয়া আমি গেম খেলি আছোঁ। এই গেম আপোনালোকক আমি ফেচবুক পেজত দিম ফাৰ্ষ্ট, তাৰপিছতে আমি ইউটিউবৰ চেনেল খুলি দিম। এই সংগীতা বাইদেউ, মই এনেকৈ ধন লগ লাগি গোটেইকেইটাই এনেকৈ কৰিছোঁ, মানে কিবা কিবি গেম ভাবি কিনে এনেকৈ কৰিছোঁ। আৰু ইউটিউবৰ পৰাই অলপমান আইডিয়া লৈছোঁ, তাৰপিছত ফেচবুকৰ পৰা আইডিয়া লৈছোঁ। নেমু কাটি থৈ দিছোঁ। এইবাৰ যোনে হাৰে, এইবাৰ বটল ফ্লিপিঙৰ এটা গেম খেলিম। এই গেমটোত যোনে হাৰে তাতে নেমুটো খাব লাগিব ফাৰ্ষ্ট।
3বাৰ বটল ফ্লিপিং কৰিব লাগিব তাৰে তাতে যোনে জিকে খাব নালাগে একবাৰ জিকিলেও খাব নালাগে যদি হাৰে তেতিয়াহ'লে খাব লাগিব এক পিচকৈ আৰু আপোনালোকে এই ভিডিঅ' আমাৰ ফেচবুক পেজত যাই কিনে চাব ফেচবুক পেজটোৰ নামটো আমি এতিয়া ভবা নাই অলপমান দেৰিকৈ ভাবিম কিন্তু এইটো ভিডিঅ'তে আপোনালোকক মই ক'ম গতিকে আপোনালোকে চাব যাতে যাই কিনে তিনিটাই অন কৰিম বেছি নকৰিম হয় না এইটো টেঙা যেইবাৰ পৰে নহয় আমাৰ গেম খেলি মেলি হ'ল আৰু এতিয়া হৈছে আমাৰ ভাত খোৱা টাইম আৰু গোটেইকেইটাই বহি লৈছোঁ এবাৰতে ভাত খাওঁ মা আৰু বৰমাই খাব অলপ দেৰিকৈ আমি এইকেইটাই গোটেইকেইটাই বহি লৈছোঁ চুমিয়ে বহা নাই তাই দেৰিকৈ খাব বোলে কি খাবা আহিছ বিয়া খাবা আহিছে বৰমা এতিয়া ভাত খাব বৰমাই মাংস নাখায় সেইকাৰণে মাছ আৰু পনীৰে অকল দিছি এইটো বৰমা দেখা ভাতখিনি মা আৰু বৰমাই একেলগে আমি ভাত তাত খালোঁ গোটেইকেইটাই চলি পলিকেইটাই এতিয়া আমি ইয়াতে এনেকৈ বহি আছোঁ গোটেইকেইটাই তিনিও সিফালে বহি আছে আমি এনেকৈ বিচনাত আমাৰ চেলেঞ্জ আমি মাত্ৰ যে কৰিলোঁ চেলেঞ্জ সেই চেলেঞ্জৰ তুমি সৰুকৈ পেজটোৰ নাম আমি যি অলপমান আগতে যি চেলেঞ্জিং ভিডিঅ'টো কৰিলোঁ তাৰে পেজটোৰ নাম হ'ব চেলেঞ্জিং মুড আপোনালোকে যাই কিনে চাৰ্চ কৰি কিনে চাই ল'ব আৰু ইয়াতে ইউটিউবতো চাব আপোনালোকে চাই কিনে একদম ফ'ল' চল' কৰি দিব গোটেইখিনি শ্বেয়াৰ টেয়াৰ কৰি দিব গোটেই চবেই সকলোৱে চাব সংগীতা বাইদেউ আদিতে যাব আছি আদিতে যায় দে মিনি আহিবা আৰু সংগীতা বাইদেউ ক'ত গ'ল সংগীতা বাইদেউ বুজি নাপাওঁ হৈছি সংগীতা বাইদেউ আৰু আহিবা চিনি নাপাওঁ হৈছি আহিবা আৰু ৰাছিয়াৰ হেৰি বাই বাই